নমস্কাৰ, মোৰ নাম শ্ৰী অজয় কছাৰী। মই আপোনালোকৰ ওচৰলৈ আকৌ এটা ভিডিঅ' লৈ এটা ঔষধৰ বিষয়ে আলোচনা কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যে ঔষধটো হৈছে মানুহৰ দাঁতৰ সমস্যা। মানুহৰ দাঁতৰ সমস্যাত এনেকৈ অশান্তি পায়, আমি নিজে সকলোৱে ভুক্তভোগী। এনেকুৱা মানুহ নাই যি মানুহে জীৱনত দাঁতৰ সমস্যাত ভোগা নাই। দাঁতৰ সমস্যাত এনেকুৱা কষ্ট পায় মানুহে, কি কৰিম কি নকৰিম কোনো ৱাদি নোপোৱা হয়। এনে সমস্যাত কেনেকৈ আৰোগ্য হওঁ, এইবিলাকৰ বিষয়ে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰে। কিছুমানে কয় দাঁতৰ পোক হৈছে, ঔষধ দিলে দাঁতৰ পোক ওলায়। হয়, দাঁতৰ পোক ওলোৱা ঔষধো আছে, মই পিছৰ ভিডিঅ'ত এই বিষয়েও জনাম। এতিয়া মই তৎকালীনভাৱে আৰোগ্য পাবৰ কাৰণে সকলো টাইপৰ দাঁতৰ বিষত যিটো ঔষধ ব্যৱহাৰ কৰা হয়, সেই ঔষধটোৰ বিষয়ে আলোচনা কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইটো হৈছে আমাৰ সকলোতে থকা, ঘৰৰ সকলো মানুহৰ ঘৰত থকা এটা হৈছে এই হালধি। এই হালধি গুড়ি আপোনালোকৰ সকলোৰে ঘৰত থাকে, পাকঘৰত। তাত আকৌ এইফালে নিমখ, এই দুটা মিশ্ৰণ বনাম। এই দুটা বস্তু মই লৈছোঁ। এই দুটা বস্তু আপোনালোকে সম পৰিমাণৰ লওক। আৰু এই মিশ্ৰণকেইটা, এই কেঁচা হালধিত কি গুণ থাকে আপোনালোকে প্ৰায় সকলো লোকে প্ৰায় জানে যে কেঁচা হালধিত আমাৰ এণ্টিবায়'টিক গুণ থাকে। আৰু আমাৰ নিমখত বহুতো বীজাণুনাশক গুণ থাকে। ই বহুতো বীজাণু নাশ কৰিব পাৰে। আমাৰ দাঁতত যদি কিবা বীজাণু থাকে, এই বীজাণুবিলাক নাশ কৰিব পৰা গুণ আমাৰ এই নিমখত থাকে। মই নিজে ভুক্তভোগী। যেতিয়া দাঁতত ঔষধ থাকিব পৰা নাছিলোঁ, তেতিয়া মই নিমখ সানিলে কিবা ভাল পাম নেকি তেনেকুৱা ভাৱ হৈছিল। যেতিয়া মই এই মিশ্ৰণ দুটা সানি চাওঁ, এনেকৈ মনলৈ আনি যেতিয়া মই মিশ্ৰণ কৰি যদি দাঁতত 3 দিন কণ্টিনিউ ল'লোঁ, ব্যৱহাৰ কৰিলোঁ, মই দুয়োবিধ মিলাই আপোনালোকক ল'বলৈ পৰামৰ্শ দিছোঁ। দুয়োবিধ সমান মিলাই আপোনালোকে ব্ৰাছ লৈ, ব্ৰাছেৰে আপোনালোকে পেষ্ট মৰা দি মাৰক, নতুবা আঙুলিৰে লৈ যিডোখৰত বিষ হৈছে এই বিষ হোৱা ডোখৰত আপোনালোকে ঘঁহি দিয়ক। নিমখে সাধাৰণতে গোটা থকাৰ কাৰণে দাঁতত জোৰকৈ প্ৰেছ কৰিলে ধৰিব পাৰে। সেইকাৰণে আপোনালোকে যদি দাঁতত বেছিকৈ ঘাঁ হৈছে, যদি দাঁতৰ বেছি ইনফেকশ্যন হৈ আছে, তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে। এই নিমখ অলপ পানী ল'ব। এই অলপ পানী লৈ এই নিমখখিনি ঘুলিব, নিমখখিনি ঢালি দিব। তাৰপৰা এই হালধিখিনিও ঢালি দিব। এই নিমখ হালধি লগা পানীটো হয় আপোনালোকে মুখত ঢালি সেই দাঁত লগা ডোখৰত সানি দিয়ক। পনীয়া কৰি দাঁতৰ যিডোখৰত অসুখ থাকে, দাঁতৰ যিডোখৰত ইনফেকশ্যন হৈ থাকে, তাত সানি দিয়ক। চাব, এই যদি পাৰে দুটা মিশ্ৰণ পানীত নিদিয়াকৈ ব্ৰাছে বা আঙুলিয়ে আপোনালোকে য'ত ইনফেকশ্যন হৈছে তাত আপোনালোকে সানি থাকক। 3 দিন 4 দিন সানক, আপোনালোকে গম পাব যে কিবা এটা আপোনালোকে অনুভৱ কৰিব। সেই কিবাটোৱেই আপোনালোকৰ পজিটিভ। তাৰপিছত আপোনালোকে এইটো কণ্টিনিউ ৰূপে 10 দিন কৰক বা 15 দিন কৰক। চাব আপোনালোকৰ দাঁতৰ সমস্যা ক্ৰমান্বয়ে প্ৰায়ে নাইকিয়া হৈছে। আৰু আপোনালোকৰ যিকোনো টাইপৰ দাঁতৰ সমস্যা, ধৰি লওক কাৰোবাৰ পোকে খোৱা, কাৰোবাৰ ইনফেকশ্যন হোৱা, কাৰোবাৰ দাঁত কলা ওলোৱা, কাৰোবাৰ দাঁত পোচ জমা হোৱা, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা থাকে। এই সমস্যাবিলাক সম্পূৰ্ণৰূপে আপোনালোকে ক্ৰমান্বয়ে আৰোগ্য হৈ এনেকুৱা এটা আহিব, আপোনালোকৰ এই দাঁতৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হ'ব আৰু দাঁতৰ সমস্যা আপোনালোকৰ নাই যেন অনুভৱ হ'ব। আৰু যদি 2-3 মাহৰ পিছত অহা যেনো অনুভৱ হয়, আকৌ 2-এদিন আপোনালোকে এই মিশ্ৰণটো, ঘৰততো সদায় থাকেই, এই মিশ্ৰণটো বনাই লৈ আপোনালোকে ব্ৰাছৰ দ্বাৰা বা আঙুলিৰ দ্বাৰা পুনৰ ব্যৱহাৰ কৰিব। চাব আপোনালোকে এই যি কষ্ট ভুগিছিলে, দাঁতৰ প্ৰথমতে যি কষ্ট ভুগিছিলে, দাঁতৰ সমস্যাটো হৈছিলে, দাঁতলৈ ভাত খাব নোৱাৰে, মুখ মেলিব নোৱাৰে, কথা ক'ব নোৱাৰে, এনে সমস্যাবোৰ আহিছিলে, এই সমস্যাবোৰ সম্পূৰ্ণৰূপে আপোনালোকৰ জীৱনৰ পৰা আঁতৰি যাব। এই ঔষধটো মই
কিয় দিলোঁ, মই এই দাঁতৰ পোক উলিওৱা আপোনালোকৰ বনৌষধি, দাঁতৰ পোক ওলাই যায় এনেকুৱাবোৰ ঔষধি মোৰ ওচৰত আছে। আপোনালোকে দাঁতৰ য'ত পোক বিষায়, তাত পোক হয়, সেই দাঁতৰ ওপৰত লগাই থ'লে এনেকুৱা এটা প্ৰলেপ দিলে দাঁতৰ পোক আপোনালোকে বগা বগা মিহি মিহি দাঁতৰ পোক দেখিব। এনেকুৱা এটা ঔষধো মই জানো, কিন্তু সেইটো ঔষধ আপোনালোকক প্ৰথমতে নকয়। এইটো কিয় ক'লোঁ, এইটো হৈছে মই নিজেই ভুক্তভোগী আৰু নিজেই প্ৰথমতে ভাবিছিলোঁ এইটো ঔষধে মানুহক ভাল কৰিব জানো, কিন্তু যেতিয়া ব্যৱহাৰ কৰিলোঁ তেতিয়া গম পালোঁ যে এই ঔষধটো সাংঘাতিক পজিটিভ ঔষধ। আৰু মই ইয়াৰ পৰাই আজি যথেষ্ট দাঁতৰ সমস্যা নোহোৱাকৈ আছোঁ। সেইকাৰণে প্ৰথমতে মই আপোনালোকক এই ঔষধটোৰ বিষয়ে ক'লোঁ। দ্বিতীয় পাছত মই আপোনালোকক বনৌষধিৰ যিবিলাক দাঁতৰ ঔষধ আছে, বনৌষধিৰ ঔষধবিলাকৰ বিষয়ে মই আপোনালোকক জনাম। বৰ্তমান মই যিটো ঔষধৰ পৰা আৰোগ্য পালোঁ, যিটোৰ পৰা মই বৰ্তমান কোনো সমস্যা নোহোৱাকৈ আছোঁ, এই ঔষধটোৰ বিষয়ে আপোনালোকক জনাইছোঁ। এই দুটা মিশ্ৰণ, আকৌ কৈছোঁ, এই দুটা মিশ্ৰণ কৰি আপোনালোকে ৰাতিপুৱা গধূলি বা দুপৰীয়া 3বাৰকৈ বা 4বাৰকৈ যিমান পাৰে আপোনালোকে যদি ঘৰত থাকে আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰে। 3-4বাৰকৈ দিনত কৰক। যেতিয়া আপোনালোকৰ আৰোগ্য পাইছে তাৰপাছত ডেইলি এবাৰ পেষ্ট ৰাতিপুৱা গধূলি তেনেকৈ এবাৰ কৰিলে হ'ব। কৰি চাওক, চাব আপোনালোকে সম্পূৰ্ণৰূপে এই সমস্যাৰ পৰা আৰোগ্য হ'ব বুলি মোৰ ভাৱ হয়। ভিডিঅ'টোৱে যদি আপোনালোকক অকণমান মনত সন্তুষ্ট দিব পাৰিছে, আপোনালোকে যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে যেন। শেষত মই এটা কথা কওঁ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কিয় কৰিব লাগে, ছাবস্ক্ৰাইব কৰিলে আপোনালোকক মই যিটো ইয়াৰ পাছত বনৌষধিৰ বিষয়ে ভিডিঅ' বনাই আপোনালোকক জনাম। এই ভিডিঅ'টো এটা সাংঘাতিক ঔষধ, যিটো ঔষধ আপোনালোকৰ দাঁতৰ য'ত পোকে খোৱা বুলি অনুভৱ হয়, সেই জেগাত বাঢ়ি চালে লগালেও আপোনালোকৰ দাঁতৰ ভিতৰৰ পৰা পোক ওলোৱা নিজেই দেখিব পাব, মিহি মিহি পোক। গতিকে এনেকুৱা এটা বনৌষধিৰ বিষয়ে আপোনালোকক শিকাই দিম, আলোচনা কৰিম। এই ঔষধটো আগতীয়াকৈ পাবৰ বাবে ছাবস্ক্ৰাইব কিন্তু কৰিবলৈ নাপাহৰিব। ধন্যবাদ।